নমস্কাৰ প্ৰিয় দৰ্শক, আজি বনাবলৈ ওলাইছোঁ আমঠুৰ ভাজি। আমঠুৰ ভাজি বনাবলৈ মই লৈছোঁ এটা মিডিয়াম সাইজৰ আলু এনেদৰে কাটি লৈছোঁ, দুটা পিঁয়াজ, তিনিটা জলকীয়া। আপোনালোকে যদি জ্বলা বেছিকৈ খায় তেনেহ'লে জলকীয়া বেছিকৈ ল'ব। আদা নহৰু এইদৰে ৰাফকৈ খুন্দি লৈছোঁ আৰু দুটা মিডিয়াম সাইজৰ বিলাহী এনেদৰে কাটি লৈছোঁ। এয়া লৈ লৈছোঁ আমঠু। আমঠু কম থকাৰ বাবে ইয়াত অকণমান মাংসও লোৱা হৈছে। মছলাৰ বাবে এয়া গোটা জিৰা আৰু গোটা ধনিয়া লগতে জালুক গৰম কৰি লৈছোঁ। এইখিনি পটাত পিচি ল'ম। এইখিনি গৰম কৰি লোৱা গোটা জিৰা, গোটা ধনিয়া আৰু জালুক এনেদৰে গুড়ি কৰি লৈছোঁ। আৰু ইয়াত আছে কাশ্মীৰী ৰেড চিলি, হালধি আৰু সোৱাদ অনুসৰি নিমখ। একেবাৰে কম মছলা ব্যৱহাৰ কৰি আমি আমঠুখিনি বনাম। এয়া তেল গৰম হৈ গৈছে, এতিয়া আমি পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অকণমান ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এনেকৈ ভাজি থাকিম। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে, এতিয়া খুন্দি থোৱা আদা নহৰুখিনি দি দিম। আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে আমি এইখিনি ভাজি থাকিম। আদা নহৰুখিনি ভাজি হৈ গৈছে, এতিয়া আমি বিলাহীখিনি দি দিম। বিলাহী দি পেলাই এনেদৰে ভাজি থাকিম। এতিয়া আমি ইয়াত দি দিম হালধি, ৰেড চিলি, সোৱাদ অনুসৰি নিমখ দিম আৰু পিচি থোৱা মছলাখিনি দিম, গোটা জিৰা, গোটা ধনিয়া আৰু জালুকখিনি। মছলাখিনি দি এইদৰে লৰাই দিম। এতিয়া বিলাহীখিনি গলিবলৈ দিম। বিলাহীখিনি গলি গৈছে, এতিয়া আমি ইয়াত মাংসখিনি দি দিম। ইয়াত আমঠুৰ লগতে অকণমান মাংসও আছে, আমঠু কম আছিলে সেইবাবে। মাংসখিনি দি দিয়াৰ পিছত এইদৰে লৰাই দিম। মাংসখিনি এইদৰে ভাজি ল'ম। মাংসখিনি ভাজি হৈ গৈছে, এতিয়া আমি ইয়াত আলু দি দিম। আলুটো অপচনেল হয়, আপোনালোকে যদি আলু নাখায় তেনেহ'লে নিদিব। মাংসখিনি এইদৰে মাজে মাজে লৰাই লৰাই ভাজি থাকিম। মাংসখিনি প্ৰায় হৈ গৈছে, আলু অকণমান ভাঙি চাম। এয়া আলু সিজি গৈছে। আমাৰ টেষ্টি আমঠু ভাজি খাবলৈ হৈ গৈছে। এয়া চাওক, আমাৰ টেষ্টি আমঠু ভাজি হৈ গৈছে। কিমান সুন্দৰ হৈছে চাওকচোন। আপোনালোকেও এনেদৰে আমঠু ভাজি বনাই খাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।